নমস্কাৰ দৰ্শকসকল, মাইথলজিকেল টেলছ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দৰ্শকসকল, আজি আমি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। দৰ্শকসকল, ভাৰত ভূমিত কলিযুগৰ আগমন কেনেকৈ ঘটিল, এই কথা জানিবৰ বাবে আমাৰ ভিডিঅ'টি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে আমাৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। দৰ্শকসকল, আহকচোন ভিডিঅ'টিৰ মাজলৈ যাওঁ। সময় কালৈকো নৰয়, অবাধ গতি ইয়াৰ। সময়ৰ এই অবিৰত গতি প্ৰবাহত এদিন পাণ্ডৱৰ সুহৃদ বন্ধু কৃষ্ণৰো মহাপ্ৰয়াণ ঘটিল। সুখে দুখে সকলো সময়তে ছাঁৰ দৰে লগ দি অহা কৃষ্ণৰ বিয়োগৰ বাতৰি পাই পঞ্চপাণ্ডৱৰ হৃদয় বিদীৰ্ণ হ'ল। সংসাৰৰ প্ৰতি তেওঁলোকৰ নিমিষতে অৱসাদ আহি পৰিল। বৈৰাগ্যৰে মন ভৰি পৰিল। ৰাজ্য ভোগবিলাক সকলো ত্যাগ কৰি তেওঁলোকে বানপ্ৰস্থ ধৰ্ম গ্ৰহণ কৰিবলৈ স্থিৰ কৰিলে। ৰাজ্যভাৰ চম্ভালিবৰ বাবে পৰীক্ষিতেও ইতিমধ্যে উপযুক্ত বয়সত ভৰি দিয়াত তেওঁৰ ওপৰতে ৰাজ্যভাৰ অৰ্পণ কৰি পাণ্ডৱসকল হিমালয়ৰ ফালে গতি কৰিলে। ৰাজ্য শাসনৰ দৰে গধুৰ দায়িত্ব কান্ধ পাতি লৈ পৰীক্ষিতেও প্ৰজা পালনত মনোনিৱেশ কৰিলে। শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ পিছতেই ভাৰত ভূমিত কলিযুগৰ আগমন ঘটিল। ভ্ৰষ্টাচাৰী কলিৰ ধৰ্মৰ বিষয়ে পৰীক্ষিত জ্ঞাত আছিল। সেয়েহে দুষ্ট কলিৰ কুপ্ৰভাৱ যাতে প্ৰজাসকলৰ ওপৰত নপৰে তাৰ বাবে তেওঁ সদা সচেতন আছিল। পৰীক্ষিতে কলিৰ গ্ৰাহৰ পৰা ৰক্ষা কৰি প্ৰজাসকলক পুত্ৰবৎ স্নেহেৰে পালন কৰিছিল। প্ৰজাৰ সকলো সুখ সুবিধাৰ প্ৰতি চকু ৰাখি ঘোঁৰাৰে সমগ্ৰ ৰাজ্য ঘূৰি ফুৰি নিজে তেওঁ সকলো চোৱা চিতা কৰিছিল। এদিনৰ কথা, পৰীক্ষিত ৰজাই এনেকৈ ঘূৰি ফুৰোতে কুৰুক্ষেত্ৰ নামৰ ঠাইত হঠাৎ কলিৰ লগত মুখামুখি হ'ল। দুষ্ট কলিয়ে সেই সময়ত হাতত এডাল দণ্ড লৈ বৃক্ষৰূপী ধৰ্মক নিৰ্মমভাৱে প্ৰহাৰ কৰি আছিল। কলিৰ প্ৰহাৰত ইতিমধ্যে শৌচ, ক্ষমা আৰু দয়া নামৰ ধৰ্মৰ তিনিখন ভৰি ভাঙি পৰিছিল। সত্য নামৰ বাচি থকা ভৰিখনো ভাঙি পেলাবৰ বাবে কলিয়ে যেতিয়া ধৰ্মক কোবাই আছিল তেতিয়া ধেনুৰূপী বসুমতীয়ে ওচৰতে বহি ইনাই বিনাই কান্দি আছিল। এনে নিদাৰুণ দৃশ্য দেখা পাই পৰীক্ষিত ৰজাই স্থিৰে ৰৈ থাকিব নোৱাৰিলে। প্ৰজাৰ ওপৰত অন্যায় উৎপীড়ন তেওঁ কোনোমতে সহ্য কৰিব নোৱাৰে। ক্ৰোধমূৰ্তি ধাৰণ কৰি ধেনুত শৰজুৰি কলিক দণ্ড বিহিবৰ বাবে পৰীক্ষিত সাজু হ'ল। কলিয়ে পৰীক্ষিতৰ উগ্ৰ ৰূপ দেখা পাই কিং কৰ্তব্য বিমুখ হৈ পৰীক্ষিতৰ চৰণতে লুটি খাই পৰি অনেক কাকতি মিনতি কৰি দুখৰ ক্ষমা বিচাৰিলে। কলিৰ অনুনয় বিনয় দেখা পাই পৰীক্ষিতৰো মন কোমল হ'ল আৰু প্ৰাণে নামাৰি মাথো তেওঁ ৰাজ্যৰ পৰা আঁতৰি যাবলৈ কলিক নিৰ্দেশ কৰিলে। দেশান্তৰৰ আদেশ শুনি চতুৰ কলিয়ে পুনৰ পৰীক্ষিতৰ চৰণত পৰি আশ্ৰয়ৰ স্থল বিচাৰিলে। শৰণাগতক আশ্ৰয় দিয়া ৰজাৰ কৰ্তব্য। কলিকো পৰীক্ষিতে বাধ্য হৈ কেইটামান নিৰ্দিষ্ট স্থানত থাকিবলৈ আজ্ঞা দি তুৰন্তে সেই ঠাই আঁতৰি যাবলৈ নিৰ্দেশ কৰিলে। অলপো বিলম্ব নকৰি কলিয়েও পৰীক্ষিতে দেখুৱাই দিয়া মতে সোণ, মদ আৰু জুৱাৰ স্থান, গৃহস্থৰ পঞ্চসোণা আৰু স্ত্ৰী এই পঞ্চস্থানলৈ আনন্দ মনেৰে গতি কৰিলে। এই সকলোবিলাক কথা শুনাৰ পিছত কলি সেই স্থানৰ পৰা নাইকিয়া হ'ল। আকৌ ঠিক অলপ পিছতে অদৃশ্য হৈ তেওঁ পৰীক্ষিতৰ শিৰৰ ওপৰত থকা সোণৰ মুকুটটোত সোমাই পৰিল। দৰ্শকসকল, আজি ভিডিঅ'টি চাই কেনে পালে আমাক কমেণ্ট কৰিব আৰু আগলৈও এনেকুৱা ভিডিঅ' পাবৰ বাবে আমাৰ সৈতে জড়িত হৈ থাকক। ধন্যবাদ।